নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি কঁঠালৰ পিঠা কলৰ পাতত দি বনাব ওলাইছোঁ। পিঠা বনাবৰ কাৰণে চাউলৰ গুড়িখিনি অলপমান ভাজি লওঁ। চাউলৰ গুড়িখিনি ভাজি নমাই থলোঁ। এতিয়া ভালদৰে হাত দুখন ধুই কঁঠালখিনি চেপি ৰস উলিয়াম। আপোনালোকে চেকনি বা চালনীও ব্যৱহাৰ কৰিব পাৰে। এতিয়া চাউলৰ গুড়িখিনিত অলপ নিমখ দি কঁঠালৰ ৰসেৰে সানি ল'ম। পিঠা বনাবৰ কাৰণে কলৰ পাতখিনি সৰু সৰুকৈ কাটি লৈ ধুই ল'ম। কলৰ পাতখিনিৰ পানীটো শুকাই যোৱাৰ পিছত পিঠা বনাম। এতিয়া মই কলৰ পাতত পিঠা বনাই আছোঁ।
এতিয়া মই তাৱাত পিঠাখিনি ভাজি লৈছোঁ। পিঠাখিনি ধুনীয়া হৈছে। পিঠাখিনি টেষ্টি হৈছিল।